নমস্কাৰ। কবিতাৰ শিৰোনাম আইৰ চকু পানী। কবিতাৰ কথা ৰূপম। কবিতা আবৃত্তি প্ৰীতি কলিতা। আইৰ চকু পানী। আই, তোমাৰ চকুত কিহৰ চকু পানী? মোৰ বৰ দুখ লাগে তোমালৈ চালে। মই বুজিছো, তোমাৰ চাগে শেষ হ'বলৈ মনত পৰিছে। মাঘৰ বিহুৰ উৰুকাৰ নিশা ভোজ ভাত খাবলৈ যতন কৰা, আততায়ীৰ হাতত নিথৰ হোৱা কোন সেইবোৰ শতভোগা? তুমি হবলা বহাগ বিহুৰ বিজতৰীয়া সংস্কৃতিও দেখিছা। কাতি বিহুততো আগৰ গুণ নাই। তোমাৰ দুখ লাগিছে নেকি আই? গাঁওবিলাকৰ সৰল ছবি এতিয়া আৰু পাবলৈ নাই আই। বিয়া বাৰু সকাম নিকাম নিজা নিজাহে হ'ল, একতাৰ বান্ধোন কৰবাত ৰ'ল। তুমি ইয়াতে থাকিবা, আমি নোৱাৰো। গাঁৱত কোনো সুবিধা নাই আই, চহৰতহে সকলো সুবিধা পায়। আজিকালি মইতো বল ডেন্স নাচো, ইয়াত সেইবোৰ নাই আই। তুমি নেকান্দিবা। তলাতল ঘৰৰ কথা তোমাৰ মনত পৰিছে। তাৰ হেনো 3 তলা তলত সোমাই। পুৰণা সম্পদ আমাক নেলাগে আই, তলত সোমাই থাকো। নতুন নতুন ফ্লেট বনাইছো, তুমি দুখ নকৰিবা আই। নাম ডাঙৰ শিলৰ সাকু এতিয়া প্ৰয়োজন নাই। নদীৰ ওপৰত পকী দলং হ'ল, তুমি দেখিছা আই। গাণ্ডীপ ধনুৰ শব্দ তুমি শুনিছা, এতিয়া পৰমাণুৰ হাতিয়াৰ। হিৰোশ্বিমা নাগাচাকিৰ কংকালে তোমালৈ চাই খিলখিলাই হাঁহে। আজি 1000 মাইল দূৰলৈ আহে মিছাইলৰ গুমগুমনি, হাতিয়াৰৰ জনজননি। চকুৰ পচাৰতে ৰাছিয়া ভাগ ভাগ হ'ল। কাৰ চাউনি মেচুপটেমিয়াৰ ইতিহাস পদানত হ'ল। আফগানিস্তানৰ বৌদ্ধ মূৰ্তি মাটিত পৰিল। স্থলভাগত শিৱৰ সংহাৰ নাচোন, জলভাগত চুনামীৰ তাণ্ডৱ নাচোন। এইবোৰ দেখি তোমাৰ দুখ লাগিছে নেকি আই? দুখ মোৰো লাগে। তথাপি তোমাক সুধিছো, আমিবোৰ স্বস্বৰূপতে আহিছোনে তোমাৰ পৰা? যদি আহিছো, পুষ্পবৃষ্টি হ'ব আমাৰ মূৰত, মোৰ গভীৰ বিশ্বাস আছে। যদি নহয়, যদুকুলৰ দৰে শেষ হওক তোমাৰ দূষিত ধৰা। নেকান্দিবা আই, ইয়াত কোনো খেদ নাই। ধন্যবাদ।